ধন্যবাদ। ভালে আছে নহয় আপোনালোকে? এটা ডাঙৰকে হাত চাপৰি হৈ যাব লাগে অনুষ্ঠানটোৰ কাৰণে। প্ৰথমতে নিউজ লাইভক অলেখ অযুত ধন্যবাদ। আমাৰ এই পিছপৰা অঞ্চল এটাত ইমান ধুনীয়াকৈ আপোনালোক আহিছে আমাৰ সমষ্টিত। কুশলদাৰ সমষ্টিত মোৰ অতি মৰমৰ ককাই দিওঁ কুশলদা। বিধায়কৰ লগত আত্মিকতা নীলাকাশ কুশলদাক বহুত আগৰ পৰা পোৱা, যদিও আমাৰ দেখা দেখি নহয় বহুত ক্ষেত্ৰত, তথাপিতো কুশলদাৰ ঘৰত আজি আহিছোঁ আপোনালোকৰ মাজত গীত গাবৰ কাৰণে। আপোনালোকে লগ দিলে খুব বেছি ভাল পাম। এবাৰ গোটেই অনুষ্ঠানটোৰ কাৰণে, কুশলদাহঁতৰ কাৰণে, লগতে যিমানবিলাক কৰ্মকৰ্তাই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে, এটাই কাৰণে এটা ডাঙৰ হাত চাপৰি হৈ যাব লাগে। অকণমান জুৰিছে কেইটামান গান গাই যাওঁ, আপোনালোকে ভাল পালে ভাল লাগিব। মই গুৱাহাটী গীত মই খোৱা কোঠালিত তোমাৰ ছবি ৰাখিছো, মোবাইলৰ ৱালপেপাৰত কুন্তলা তোমাৰ ফটো ৰাখিছো। বুঝে পগলা মোরে মন কথা একলে যাবি বুঝিবা, তোমাক সপোনৰ কুন্তলা দীঘলীয়া ৰচনা দেখিছো, দীঘলীয়া ৰচনা দেখিছো। সহযোগ কৰিব দেই।